staff atum dak Karbi Anglong mate Assam kunoi Chithang Klong ini wildlife sanctuary do so sanctuary along staff atum duty ki claim dam good ene akisun army arwe go duty ki claim dam so bima ketong nan masukan cepat jogi pan basic needs ketika kenai masuk kutak nilitum dak North Eastern Range pen alang litum pan WWF isi NGO satum pan alang litum pan pachini lo so pachini de pen apit alang litum pen nilitum kupima basic needs kenai kelas so ateng si alang litum kini nilitum dak North Eastern Range NGO staff pan hari lo sila songbong alang litum pen kenang sot day by day kenang hormu lagi isi abang GPS handset iklo masukan ilitum wildlife sanctuary aju itu janawar marat maring lapen haladak sikari tum pusi tambe kino jop atum pusi tambe so movement hai hui ki langi apan isi camera trap pusi tambe ilitum recordment ating alang litum kan kini na provide iklo apen adun tu bangke staff atum la arwe hai hui pusi tambe cepat jogi pusi tambe raincoat pusi tambe alang litum kan kilo apen solar lantern kado gawe lapen isi 10 kenang so filming duty about kenang so isi 10 ahi kami alang litum kan provide itu isi basic needs isi personal wildlife sanctuary also protection upon kenang so hormu abang si alang litum kan sini litum dak North Eastern Range civilian staff pagi যি আজি কাৰ্যসূচী আপোনালোকে এই বন ৰক্ষাৰ ক্ষেত্ৰত যি ভূমিকা পালন কৰিছে আজি যি কাৰ্যসূচী লৈছে আপোনালোকে ইয়াত বিভিন্ন সামগ্ৰী আপোনালোকে প্ৰদান কৰিছে বন বিভাগৰ কৰ্মচাৰীসকলক কওকচোন এই বিষয়ে আমাৰ কাৰ্বি আংলংখন কালচাৰেল আৰু নেচাৰেল হেৰিটেজ সদায় চহকী এখন আমাৰ ঠাই কিন্তু আমাৰ সেই সুৰক্ষা দিবৰ কাৰণে আমাৰ বহুত সময়ত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আমাৰ বিশেষকৈ আমাৰ বন কৰ্মীসকল আৰু সেইখিনি যাতে আমি তেখেতসকলক ছাপোৰ্ট কৰিব পাৰোঁ সেই উদ্দেশ্যে আমাৰ ছাপোৰ্ট আজি ইয়াতে আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰেঞ্জৰ ACF ছাৰ আৰু ষ্টাফক আমি তেখেতসকলক দিলোঁ আৰু এই ৰেঞ্জটো যিখন গুৰুত্বপূৰ্ণ ৱাইল্ড লাইফ চেঞ্চুৰী আছে গৰম পানী আৰু নাম্বৰ এই নাম্বৰ আৰু গৰম পানী সুৰক্ষাৰ ক্ষেত্ৰত বা দাঁতিকাষৰীয়া ৰাইজৰ উন্নতিৰ কাৰণে ডিপাৰ্টমেণ্টে দিনে নিশে যথেষ্ট কষ্ট কৰি আছে আৰু সেই কষ্টখিনি আমি আৰু অলপ তেওঁলোকৰ লগত সহযোগ কৰি আমি যিখিনি বস্তু দিছোঁ সেইখিনিয়ে আমি ভাবোঁ তেখেতসকলক অলপ উৎসাহ যোগাব আৰু তেওঁলোকৰ কামতো সহায় হ'ব বুলি আমি ভাবি এই বন ৰক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ পৰা আপোনালোকে কিবা ক'ব নেকি জনসাধাৰণক উদ্দেশ্য কৰি চৰকাৰ কিবা আহ্বান থাকিব নেকি আমি চৰকাৰ বা জনসাধাৰণ সকলোকে এইটোৱে জনাম যে আমাৰ যিখিনি আছে আমি যাতে সেইখিনি সুন্দৰকৈ ৰাখিব পাৰোঁ সেইটো আমাৰ সকলোৰে কৰ্তব্য আৰু তেখেতসকলৰ লগত আমি এটা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হিচাপে সদায় লগত আছোঁ আমি কৰি যাম আমি কাম জনসাধাৰণ বা ডিপাৰ্টমেণ্ট বা গভৰ্ণমেণ্টে কৰিব লাগিব আমি য'ত দৰকাৰ হয় আমি সহায় কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ আৰু বহুত সময়ত আমি সেই জেগাটো যদিও আমাৰ আছে আমি তাৰ গুৰুত্বটো বুজি নাপাওঁ আমি কাজিৰঙাৰ কথা যেনেকৈ জানো আজিকালি বা বিশ্বৰ চবেই জানে কিন্তু আমাৰ নামবৰ গৰম পানী আমাৰ কাজিৰঙাত আৰু কেইবাখনো লাগে আমি ভালকৈ নাজানো ইয়াৰ অৰ্থ হ'ল আমি বেলেগক মানে সেই গুৰুত্বটো আমি বুজাব পৰা নাই এতিয়া আমাৰ চবৰে দায়িত্ব আছে আমি সেইখিনি যাতে আমি
বাহিৰৰ মানুহক বুজাব পাৰোঁ আৰু যিমানে গুৰুত্বটো বাঢ়িব সিমানে বিভিন্ন ধৰণৰ মানুহ ইয়ালৈ আহিব আৰু সেই মানুহ অহাৰ লগে লগে স্থানীয় দাঁতিকাষৰীয়া ৰাইজে ইয়াৰ পৰা উপকৃত হ'ব। আপোনালোকে বন বিভাগৰ কৰ্মচাৰী কাৰ্যালয় বিশেষকৈ আপোনালোকে মত বিনিময় কৰিছে তেওঁলোকৰ ভাল অভিযোগ বা বিভিন্ন সমস্যাৰ বিষয়ে। এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা তেওঁলোকৰ মনৰ যিখিনি তেওঁলোকৰ কথা কি অৱগত কৰিছে আপোনালোকক? তেখেতসকলে আজি কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে। বহুত সময়ত কি হয়, তেখেতসকলে যদিও ডিউটিত যায়, গাঁৱৰ মানুহৰ লগত বাউণ্ডেৰী এটা ডিষ্ট্ৰিক্ট থাকে, বাউণ্ডেৰীটো ক্লিয়াৰ নহয়, যাৰ কাৰণে তেওঁলোকেও সুৰক্ষা দিবৰ কাৰণে অপাৰগ হৈ যায় বা গাঁৱৰ মানুহেও সেইটো ক্ষেত্ৰত মানে ডিপাৰ্টমেণ্টক সহায় কৰিব নোৱাৰে। যে তেওঁলোকে যিকেইটা কথা কৈছে বাউণ্ডেৰী, এইটো গভৰ্ণমেণ্টৰ বাহিৰে বেলেগে তাত ব্যৱস্থা ল'ব নোৱাৰে। এতিয়া মই আমাৰ ACF ছাৰক অনুৰোধ কৰিছোঁ, আমি ইয়াতে এখন স্থানীয় মুখিয়াল মানুহৰ লগত এখন মিটিং পাতি পেলাই এই গুৰুত্বটো আমি চৰকাৰৰ আগত যাতে ৰাখিব পাৰোঁ। তেখেতে আমি এজন দুজনে ক'লে নহ'ব, এইটো এটা কালেক্টিভলি ডিচিশ্যন লৈ পেলাই আমি যদি কওঁ হয়তো এই সমস্যাটো সমাধান হ'ব আৰু তেতিয়া ৰাইজ আৰু ডিপাৰ্টমেণ্টৰ দুই পক্ষৰে এটা লাভ হ'ব বন সুৰক্ষাৰ ক্ষেত্ৰত। ধন্যবাদ। আমাৰ